এয়া আমাৰ কাবেৰী বাই সুন্দৰকৈ মেকআপ দি আছে ৰেখাবাক। আমাৰ পাৰিজাত চিৰিয়েলখনৰ মেকআপ কৰি আছে ৰেখাবা আছে। ৰেখাবা মনৰ অনুভৱ কওক, কেনেকুৱা লাগিছে? মনৰ অনুভৱ অলপ পিছত ক'বলৈ হ'বনি? নহ'ব, এতিয়া ক'ব লাগিব। এতিয়া মানে এইটো অৱস্থাত নাই, ক'বলৈ পাৰিম কিবা। অ'কে, ঠিক আছে। কওক। চিৰিয়েল কৰি আছোঁ আমি পাৰিজাত, মন্দিৰা বৰকাকতিৰ ডাইৰেকশ্যন কৰি ভাল লাগিছে। আৰু চব য়ং আমাৰ ষ্টাফ, অৱশ্যে মোৰে ষ্টাফ, কেৰেক্টাৰ হিচাপেও ষ্টাফ, গোটেই সোপা 15-20টা মোৰ ষ্টাফ। আৰু গোটেই চিৰিয়েলৰ ষ্টাফটো অকল য়ং ধুনীয়া ধুনীয়া ছোৱালী আছে, ধুনীয়া ধুনীয়া ল'ৰা আছে, নিজকে অলপ বুঢ়া লাগি আছে ইয়াত। চবেই চাব, ভাল পাব। মানে চাই থাকোঁতেনে চকু মানে আঁতৰাব নোৱাৰিব, কাৰণ ল'ৰা ছোৱালী বুঢ়া বুঢ়ী যিমান আছে চব ধুনীয়া ধুনীয়া মানুহ আছে মন্দিৰা। আৰু মন্দিৰা নিজৰ ডাইৰেক্টৰজনী ধুনীয়া, কাম কৰি ভাল লাগি আছে, চবেই চাই থাকিব। পাৰিজাতৰ সকলো অফিচ ষ্টাফ বিজি হৈ আছে এতিয়া। আমাৰ মাজত এজন সেয়া ধুনীয়া ল'ৰা আছে, কেনেকুৱা মনৰ অনুভৱ? বহুত ভাল লাগিছে, তোমালোকৰ কাম কৰি আৰু বেছি ভাল লাগিছে। কিবা কি আছে তোমালোকৰ? থেংক ইউ। এয়া আমাৰ থাপাদা কেনেকুৱা লাগিছে আমাক পাই পেলাই? আমাৰ লগত কাম কৰিবলৈ পাই আপোনাক কেনেকুৱা লাগিছে? এয়া থেংক ইউ। এয়া আমাৰ ছোৱালী এজনী আছে, মনিষা নামটো। কাম কৰি বহুত ভাল লাগিছে, গোটেই মানুহখিনিয়ে বহুত ধুনীয়া সহযোগ কৰে। থেংক ইউ। আৰু আহক আৰু কোন কোন আছে চাওঁ। এয়া আমাৰ দীপাঞ্জল আছে। দীপাঞ্জল কেনেকুৱা লাগিছে? এয়া আমাৰ লক্ষী আছে। কোৱা আকৌ কিবা এটা। ভাল লাগিছে ইয়াতে আহি, আৰু গালিয়ে খাই থাকোঁ নাবাৰ। ঠিক আছে, এতিয়া ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়া। এয়া এয়া আমাৰ পালকি আছে, হাই ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়া। বাকী আমাৰ বিশিষ্ট এয়া আমাৰ বা এজনী আছে, তেখেতে অকল নিজৰ লগতে বিজি থাকে। কেনেকুৱা লাগিছে? নমস্কাৰ, মই প্ৰিয়ংকা দাস। আহি আছোঁ ৰেঙনি চেনেলৰ এখন নতুন ধাৰাবাহিক পাৰিজাতৰ জৰিয়তে ভাগ্যশ্ৰী চৰিত্ৰ। আশা কৰিছোঁ আপোনালোকে আমাৰ নমস্কাৰ, আহি আছোঁ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আপোনালোকৰ প্ৰিয় চেনেল ৰেঙনি এখন নতুন ধাৰাবাহিক পাৰিজাতলৈ। চাবলৈ নাপাৰিব ৰেঙনি চেনেলত পাৰিজাত। কি হৈছে? অঁ এয়া আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু আমাৰ প্ৰডাকশ্যনো চাই আছে তেখেতে। এয়া য়াস্মিন বা, কেনেকুৱা লাগিছে মনৰ অনুভৱ? কেনেকুৱা লাগিছে আমাৰ টিমটোৰ লগত মানে থাকি পেলাই? আৰু এইখনে চাগে আপোনাৰ ফাৰ্ষ্ট চিৰিয়েল? অ'কে অ'কে, অডিয়েঞ্চলৈ কিবা মেছেজ? আমাৰ প্লিজ আমাৰ পাৰিজাত এইখন ধাৰাবাহিক অতি শীঘ্ৰে আহি আছে ৰেঙনিত। আপোনালোকে আশা কৰিছোঁ যে আদৰি ল'ব। Hi. এই আমাৰ চম্পকলাল। আমি আহি আছোঁ অতি সোনকালে পাৰিজাত বুলি এখন মেগা চিৰিয়েল লৈ পেলাই। ডাইৰেকশ্যন কৰিছে আমাৰ অতি ধুনীয়া মৰমৰ মন্দিৰা বাই। আৰু অতি সোনকালে আহি আছে ক'ত? ৰেঙনি টিভি। হয়, চাবলৈ নাপাহৰিব পাৰিজাত। তোমাৰ কেনেকুৱা লাগিছে এইটো নক'লা যে? দিল গাৰ্ডেন। ৰেঙনি চেনেলত আপোনালোকলৈ আগবঢ়াম আমি এখন সুন্দৰ ভাল এখন ধাৰাবাহিক, সেইখন কৰি পাৰিজাত। পাৰিজাত মই এটা চৰিত্ৰ কৰিছোঁ, এতিয়া নকওঁ চৰিত্ৰটো কি কৰিম, আপোনালোকে চাব, চাই আশীৰ্বাদ দিব বুলি মই আশা ৰাখিম।